নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে অসমৰ আৰ্থসামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি এই পাঠটোৰ দ্বিতীয় খণ্ডৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকে আহোমসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম হ'বা। ভিডিঅ'টো সকলোৱে মন দি চাবা আৰু শুনিবাচোন। আৰম্ভ কৰোঁ আহা। আহোমসকলৰ শাসন ব্যৱস্থা মধ্যযুগৰ সৰ্বোৎকৃষ্ট শাসন ব্যৱস্থা বুলি কোৱা হয়। মধ্যযুগত আন বহুতো ৰাজ্য আছিল। আহোমসকলৰ ৰজা বা আহোমসকলৰ ৰাজ্যৰ লগতে আন বহুতো ৰাজ্য আছিল, যেনে কোচ ৰাজ্য, চুতীয়া ৰাজ্য, কমতা ৰাজ্য ইত্যাদি। কিন্তু সেই আহোম ৰাজ্যখনৰ বা আহোমসকলৰ যি শাসন ব্যৱস্থা আছিল, সেই শাসন ব্যৱস্থা সৰ্বোৎকৃষ্ট বা আটাইতকৈ ভাল বুলি কোৱা হয়। ৰাজ্যখন তিনিজন মন্ত্ৰীৰ পৰামৰ্শমতে পৰিচালনা কৰিছিল। তেওঁলোক হ'ল বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। আহোমসকলৰ যি ৰাজ্য আছিল, সেই ৰাজ্যখন ৰজাজনে তিনিজন মন্ত্ৰীৰ পৰামৰ্শ মতে পৰিচালনা কৰিছিল বা এই তিনিজন মন্ত্ৰীৰ লগত আলোচনা কৰি ৰাজ্যখন পৰিচালনা কৰিছিল। আৰু এই তিনিজন মন্ত্ৰী কোন কোন? বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। পিছলৈ বৰবৰুৱা আৰু বৰফুকনৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভা 5জনীয়া কৰা হৈছিল। প্ৰথমে মন্ত্ৰীসভাত তিনিজন মন্ত্ৰী আছিল, বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। পিছলৈ আৰু দুজন মন্ত্ৰীৰ অন্তৰ্ভুক্ত হৈছিল। তেওঁলোক কোন কোন আছিল? বৰবৰুৱা আৰু বৰফুকন। গতিকে পিছলৈ আহোমৰ ৰাজসভাত মন্ত্ৰীসভাৰ সদস্য হ'লগৈ 5জন। দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল। দেশখন সুসংগঠিত কৰি ৰাখিবলৈ বা দেশখনৰ পৰিচালনা বা শাসন ব্যৱস্থা ভাল কৰি ৰাখিবলৈ আহোমসকলে কিছুমান অভিনৱ বা নতুন ব্যৱস্থা হাতত লৈছিল। এই ব্যৱস্থাবোৰ কি আছিল চোৱা। পাইক প্ৰথা, খেল ব্যৱস্থা, পচা ব্যৱস্থা আদি উল্লেখযোগ্য। চোৱা, পাইক প্ৰথা কি আছিল? 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষকে একোজন পাইক বুলি কোৱা হয়। আহোমসকলৰ শাসন ব্যৱস্থাত 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম, স্বাস্থ্যৱান বা কাম কৰিব পৰা পুৰুষকে একোজন কি বুলি কোৱা হৈছিল? পাইক বুলি কোৱা হৈছিল। আৰু 3-4জন পাইকক কি বুলি কোৱা হৈছিল? এটা গোট বুলি কোৱা হৈছিল আৰু এটা গোট হিচাপে লোৱা হৈছিল। প্ৰতি গোটৰ একোজন পাইকে ৰজাঘৰত শ্ৰমদান কৰিব লাগিছিল। প্ৰতিটো গোটত যিহেতু 3জন বা 4জন পাইক থাকে, সেই 3জন বা 4জনৰ ভিতৰত একোজন পাইকে ৰজাঘৰত শ্ৰমদান বা ৰজাঘৰত কাম কৰিব লাগিছিল। আৰু ৰজাঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। যেতিয়া গোটৰ এজন পাইক বা এজন সদস্য ৰজাঘৰত কাম কৰি থাকে, তেতিয়া পাইকসকলৰ আন বাহিৰা যিবিলাক কাম আছিল, সেই অনুপস্থিতিত বাকীসকল পাইকে সেই ৰজাঘৰত যোৱা পাইকজনৰ কামবিলাক ভগাই লৈছিল। এনেকৈ তেওঁলোকে কাম কৰিছিল। আহোমৰ সুদক্ষ বিষয়া মোমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন কৰি অধিক মজবুত কৰি তুলিছিল। আহোমৰ বা আহোম শাসনকালত এজন সুদক্ষ বিষয়া আছিল মোমাই তামুলী বৰবৰুৱা। আৰু স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে তেওঁ পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন আৰু অধিক ভাল কৰি তুলিছিল। খেল মানে ভাগ বুলি আমি ক'ব পাৰোঁ। পাইকসকলক ভাগ ভাগ কৰি মানে এটা গোট হিচাপে কৰি লৈ পেলাই তাৰ দায়িত্ব এজন বিষয়াক দি দিছিল। এতিয়া চোৱা, 20টা পাইকৰ গোটক পৰিচালনা কৰিবলৈ কোন আছিল? বৰা আছিল। এই বৰা নামৰ বিষয়াজন আছিল বা বৰা নামৰ এজন ব্যক্তিক দিছিল 20টা পাইকৰ গোট চম্ভালি ল'বলৈ দিছিল। 100জন পাইকৰ গোটক শইকীয়াই চাইছিল, 1000জন পাইকৰ গোটক চাইছিল হাজৰিকাই, 3000জন পাইকৰ গোটক চোৱা চিতা কৰিছিল বা কামত লগাইছিল ৰাজখোৱাই, আৰু 6000জন পাইকৰ গোটক চাইছিল ফুকন নামৰ বিষয়াজনে। মধ্যযুগৰ অন্যান্য শাসকসকলেও দেশৰ সংগঠনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল। মানে এই পাইকৰ ব্যৱস্থাটো মধ্যযুগত থকা আন
শাসকসকলেও এই ব্যৱস্থাটো গ্ৰহণ কৰিছিল খেল ব্যৱস্থা মোগলসকলৰ মনসবদাৰী প্ৰথাৰ সমসাময়িক বা তাৰ দৰে আছিল এই খেল ব্যৱস্থাটো যে আছিল যে পাইকসকলৰ ধৰা 20 জনৰ গোটক 100 জনৰ বা 1000 জনৰ গোটক যে এজন বিষয়াই চাই বা এজন বিষয়াক চোৱাচিতা কৰিবলৈ দিয়ে সেই ব্যৱস্থাটোৱে হৈছে খেল ব্যৱস্থা আৰু এই খেল ব্যৱস্থাটো মোগলসকলৰ মনসবদাৰী প্ৰথাৰ সৈতে তুলনা কৰা হয় আন এটা উল্লেখযোগ্য তথা অনুকৰণীয় দিশ কি আছিল পছা প্ৰথা খেল ব্যৱস্থাৰ দৰে আন এটা অনুকৰণীয় আৰু উল্লেখযোগ্য দিশ আছিল পছা প্ৰথা আৰু এই প্ৰথাটো কি আছিল চোৱা পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পছা প্ৰথাৰ মূল উদ্দেশ্য এই পছা প্ৰথাৰ সৈতে জড়িত লোকসকলে কি কৰিছিল পাহাৰৰ দাঁতিত বা পাহাৰৰ কাষত যিবিলাক আহোম প্ৰজা আছিল সেই তেওঁলোকক যাতে পৰ্বতীয়া জনজাতিসকলে আক্ৰমণ কৰিব নোৱাৰে বা আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এই পছা প্ৰথাৰ ব্যৱস্থা কৰা হৈছিল বা ব্যক্তি নিযুক্তি দিয়া হৈছিল আহোমসকলৰ দৰে কোচ শাসন ব্যৱস্থাও সুসংগঠিত আছিল তোমালোকে ইতিমধ্যে জানা যে মধ্যযুগত আহোমসকলৰ সমসাময়িকভাৱে কোচসকল আছিল চুতীয়াসকলো আছিল বাৰভূঞাসকল আছিল সেই কোচসকলৰ শাসন ব্যৱস্থাও সুসংগঠিত আৰু ভাল আছিল কোচ ৰজা নৰনাৰায়ণেও এই আহোমসকলে ব্যৱহাৰ কৰা প্ৰায়িক প্ৰথাৰ তেওঁ নিজৰ ৰাজ্যত প্ৰচলন কৰিছিল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে আহোমসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম হ'লা ইয়াৰ পৰৱৰ্তী অংশ পিছৰ ভিডিঅ'টিত মই তোমালোকক বুজাই দিম ধন্যবাদ